ভগৱান শ্ৰীকৃষ্ণই অৰ্জুনক কৈছে, হে মহাবাহু অৰ্জুন, যিহেতু তুমি মোৰ প্ৰিয় বন্ধু, গতিকে তোমাৰ লাভৰ বাবে মই এনে জ্ঞান প্ৰদান কৰিম যিটো মই এতিয়ালৈকে কোৱা জ্ঞানতকৈ উচ্চ হ'ব। শুনা অৰ্জুন, এই দেৱতা বা মহান ঋষিসকলেও মোৰ উৎপত্তি বা মহিমাৰ কথা নাজানে, কাৰণ মই সকলো দেৱতা আৰু ঋষিৰ উৎপত্তি কাৰণ। যি মোক অজাত আদিম এই সকলো জগতৰ প্ৰভু বুলি জানে। মানুহৰ মাজত মই অকলেই সকলো পাপৰ পৰা মুক্ত। বুদ্ধিৰ পৰা মুক্তি, জ্ঞান, সন্দেহ আৰু মোহ, ক্ষমা, সত্যতা, ইন্দ্ৰিয়ৰ সংযম, মনৰ সংযম, সুখ আৰু দুখ, জন্ম মৃত্যু ভয়, নিৰ্ভীকতা, অহিংসা, ক্ষমতা, তৃপ্তি, তপস্যা, দান, যশ আৰু অপমান সত্তা, ঈশ্বৰৰ এই বিভিন্ন গুণ মোৰ দ্বাৰাই উৎপাদিত। সপ্তঋষি আৰু তেওঁলোকৰ আগত আন 4জন মহিষী আৰু সকলো মানৱ জাতিৰ পূৰ্বপুৰুষ, সকলো মোৰ মনৰ পৰা নিৰ্গত, আৰু বিভিন্ন জগতৰ সকলো জীৱ মোৰ পৰাই উৎপত্তি হৈছে। যি মোৰ এই সমৃদ্ধি আৰু যুগৰ ওপৰত সম্পূৰ্ণৰূপে পতিয়ন যায়, তেওঁ মোৰ প্ৰতি অবিভক্ত ভক্তিত লিপ্ত হয়। ইয়াত সন্দেহৰ একো ভাৱ নাই। মই সকলো আধ্যাত্মিক আৰু বস্তুগত জগতৰ কাৰণ। মোৰ পৰা নিৰ্গত সকলো যি জ্ঞানীসকলে এই কথা ভালদৰে জানে, তেওঁলোকে মোৰ প্ৰতি প্ৰেমময় সেৱাত নিয়োজিত হয় আৰু মোৰ উপাসনাত সম্পূৰ্ণৰূপে হৃদয়েৰে নিয়োজিত হয়। মোৰ বিশুদ্ধ ভক্তসকলৰ চিন্তা মোৰ মাজত বাস কৰে। তেওঁলোকৰ জীৱন মোৰ সেৱাত উৎসৰ্গিত, আৰু তেওঁলোকে ইজনে সিজনক জ্ঞান প্ৰদান কৰি আৰু মোৰ বিষয়ে কৈ পৰম সন্তুষ্টি আৰু আনন্দ অনুভৱ কৰে। যিসকলে অহৰহ মৰমেৰে মোৰ সেৱাত নিয়োজিত হৈ থাকে, তেওঁলোকক মই জ্ঞান প্ৰদান কৰোঁ, যাৰ দ্বাৰা তেওঁলোকে মোৰ কাষ চাপিব পাৰে। তেওঁলোকৰ হৃদয়ত বাস কৰা জ্ঞানৰ উজ্জ্বল প্ৰদীপেৰে মই অজ্ঞানৰ অন্ধকাৰ দূৰ কৰিম, যাতে তেওঁলোকৰ ওপৰত বিশেষ দয়া কৰিব পাৰোঁ।